Guys, to welcome back to my YouTube channel. Babu Everything Global আপোনাক সকলোৱে স্বাগতম জনাইছোঁ। তো আপোনাক গম পায় শিৱসাগৰৰ পৰা অযোধ্যা ৰাম মন্দিৰৰ কেদাৰনাথ আজি ডে 8 নম্বৰ। তো আমি আছোঁ এতিয়া ৱেষ্ট বেংগলৰ পবিত্ৰ হোটেল ধাবাত। তো অসমক আজি বাই দিলোঁ। তো এতিয়া ওপৰৰ পৰা শ্বৰ্টটা চাই লওক। ইয়াৰ ওপৰত থিলওঁ মই এইটো ওপৰত থি পিনে ধুনীয়াকৈ শ্বৰ্টটা দেখাম দিয়া। তো এইফালে কি ধুনীয়া ফুল আছে চব ৱেষ্ট বেংগলত। তো আজি ধুবুৰী পামগৈ চাগে। তো ভিডিঅ'টো চাই থাকিব। এতিয়া ড্ৰোন শ্বটটো চাই লওক। যিহেতু আমাৰ ওচৰত ড্ৰোন নাই সেইকাৰণে অকণমান ড্ৰোন শ্বট ল'বৰ কাৰণে ৱেষ্ট বেংগলখন তো সেইকাৰণে পানী টেংকিটোৰ ওপৰত অলপ উঠি ল'লোঁ। তো চাৰিজনৰ পৰা এটা ড্ৰোন শ্বট দিছোঁ, মানে মোবাইল শ্বট। আপোনালোকে চাই লওক, এনজয় কৰক। আহি এতিয়া আমি পাৰ ব্ৰিজৰ ওপৰত আছোঁ। তো পাৰ ব্ৰিজ নে কি বুলি কৈছে। তাৰপৰা এইফালে আপোনাৰ এখন নেশ্যনেল পাৰ্ক হয়। তো এইফালেতো ৰখি আছে এখন ব্ৰিজ। তাৰপৰা এইফালে চবফালে হাবি এবাৰ চাই লওক। তো চবফালে হাবি তো এতিয়া আমি গৈ থাকোঁ আগলৈকে। তো ভিডিঅ'টো চাই থাকিব। অসমৰ বাহিৰত আহিও এতিয়া দেখিব পাইছোঁ ইয়াত দেখিছে এইবিলাক বনৰীয়া মাছ হৈ আছে। তো অসমৰ বাহিৰত তেনেকৈ কাজিৰঙাত থাকে তেনেকৈ আছে। তো এইফালে পূৰা ভিডিঅ' কৰি আছে মানুহে। তো এইফালে এপাক দেখা দিছোঁ অলৰাউণ্ড। তো এইফালে আমাৰ এইটো মহৰ নাম কি কৈছিলে? क्या था इसका नाम? बाइसन। तो नाम तो बाइसन মহটোৰ নাম। তো শিলিগুৰিলৈ বেছি দূৰ নাই। নামটো কি? বাইচন। শিৱসাগৰ আছে। ৰাম মন্দিৰ। তো এফালে বান্দৰ চক কেনেকৈ বহি আছে ৰাস্তা কিনাৰত, ভয় চয় নকৰে। এইটো বান্দৰ চক। তো আৰু গৈ আছোঁ এতিয়া শিলিগুৰি দিশে। তো শিলিগুৰি পাওঁগৈ নাপাওঁ গম নাপাওঁ। শিলিগুৰি ইয়াৰ পৰা
130 মান আছে, 130 কিলোমিটাৰ। তো এইখনে পাৰ্কখন, যোনখন আগত আছে, নেশ্যনেল পাৰ্কখন আগত আছে। তো নেশ্যনেল পাৰ্ক নোপোৱা আগতেই ইয়াত আমি জীৱ জন্তু দেখিব পাই গ'লোঁ। তো আগফালে আৰু বান্দৰ আছে এইবোৰ। তো গোটেই ৰাস্তাত ঘূৰি ফুৰিছে বান্দৰ। তো চাওক, তেতিয়াহ'লে বান্দৰ চাওক। হেই জয় বজৰংবলী, জয় বজৰংবলী, জয় বজৰংবলী, জয় বজৰংবলী। এইফালে চাওক। তো ভিডিঅ'টো চাই আহিব যদি ভাল পায়। ফাইনেলি আহি পাই গ'লোঁ আমি বীৰপাৰা। তো বীৰপাৰাত এতিয়া আৰু আগলৈ নাযাওঁ বুলি ভাবিছোঁ, যিহেতু আগলৈ নেশ্যনেল পাৰ্কখন আছে। তো দেৰি হৈ যাব যোৱাটো আমাৰ। তো সেইকাৰণে এতিয়া আমি পুলিচ থানা বিচাৰি আছোঁ এডোখৰত, তো বীৰপাৰাত। তো এতিয়া পুলিচ ষ্টেচন বিচাৰি লওঁ। তো আমি আহি পিনে বীৰপাৰা থানাত আহিছিলোঁ। তো বীৰপাৰা থানাত থাকিবৰ কাৰণে জেগা অকণ খুজিছিলোঁ। তো ছাৰহঁতে ক'লে তোমালোক যিহেতু ইমান ভাল জেগালৈ গৈ আছা, ৰাম মন্দিৰলৈ, যিহেতু তোমালোকে যি মন্দিৰলৈ থাকা বুলি কৈ মন্দিৰত থাকিব ক'লে। তাৰপৰা এতিয়া আমি মন্দিৰলৈ যাম। তো মন্দিৰত গৈ ভিডিঅ'টো কৰি আছোঁ হা। তো মন্দিৰত গৈ ভিডিঅ'টো দেখাম। এইফালে বীৰপাৰা থানা এখন। তো আপুনি ভিডিঅ'টো চালেই। তো যিহেতু আমি মন্দিৰত থাকিম কৈছিলোঁ, মন্দিৰলৈ আহিলোঁ। এয়া মন্দিৰ শ্ৰীৰাম মন্দিৰ। তো জয় শ্ৰীৰাম লিখা আছে এইফালে। তো যিহেতু আমি যাম অযোধ্যা ৰাম মন্দিৰ, সেইকাৰণে আমাক ইয়াত থাকিব দিছে আজি। তো আৰু এটা কথা কৈ দিওঁ, আমাৰ কাৰণে সুখবৰ আছে যে আমি য'ত থাকোঁ, বা তেল ডিপুৱে হওক বা থানাই হওক বা ৰুমেই হওক, যিখন জয় শ্ৰীৰামৰ ফ্লেগ, সেই ফ্লেগখন কিনাৰত থাকিবই। তো সেইটো কাৰণে ভাল লাগিছে মনটো। তো চবেই লগ দিছে আমাৰ লগত। তো আজি যেনেকৈ শ্ৰীৰামে লগ দিছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো এইখিনিয়ে ভিডিঅ'টো সামৰিছোঁ। জয় অসম, হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম।